আকাশত উৰিবলৈ সপোন আছিল যিজনী ছোৱালীৰ। মূল প্ৰদীপ বালা, অসমীয়া অনুবাদ চাহাবা হাৰ্টি। আকাশ চোৱাৰ সপোন আছিল ছোৱালীজনীৰ। সৰুৱে পৰাই আকাশত চৰাই হৈ উৰিবলৈ ইচ্ছা আছিল তাই। গাঁৱৰ পৰা চহৰলৈ আহিল যিদিন, জীৱনৰ প্ৰথমবাৰ কলেজ কেম্পাছৰ সোণোৱালী ৰ'দ আহি গাত পৰিছিলে, তাই বুজি পাইছিলে যে আকাশৰে একেবাৰে ওচৰত আছে তাই। কলেজ কেণ্টিনত এজন কেঁকুৰা চুলিৰ ল'ৰাই এদিন আহি ক'লে, হাই। তাৰ পৰাই আৰম্ভ আলাপ। তাৰো নেকি সপোন আকাশ হোৱাৰ। মুখত ৰবীন্দ্ৰনাথ, পৰিৱৰ্তনৰ গান, দুচকুত অনেক বিপ্লৱ, সমাজ ব্যৱস্থা সলনি কৰাৰ সপোন। গাঁৱৰ ছোৱালীজনীৰ মুখ নাকাটে। তাই ভাবিলে এই বুলি তাৰ এখন আকাশ আছে। এই আকাশতেই ডেউকা মেলি দিয়া যায় নিশ্চিন্তে নিৰ্ভয়ে, য'তে ত'তে উৰিব পৰা যায় নতুন উদ্যমেৰে। এদিনাখন সন্ধিয়া সময়ত ল'ৰাজনে আহি ক'লে, ব'ল তোক আজি আকাশ দেখুৱাম মোৰ ফ্লেটৰ চাদৰ পৰা। তোৰ ফ্লেটৰ চাদৰ আকাশ জানো মোৰ ফ্লেটৰ চাদতকৈ বেলেগ? খিলখিলাই হাঁহি হাঁহি আনন্দমনে ৰাজি হ'ল তাই। চহৰৰ সবাতোকৈ ওখ ফ্লেটৰ চাদত লৈ গ'ল তাই। তাত ল'ৰাজন আৰু দুজন বন্ধু অপেক্ষা কৰিছে। তাৰ পিছত গোটেই ৰাতি ছোৱালীজনী চিত হৈ হৈ আকাশ চালে। ব্ৰহ্মপুৱা যেতিয়া তাইক চাদৰ পৰা দলিয়াই পেলাই দিলে তিনিওজনে, তাই শেষবাৰৰ বাবে চেষ্টা কৰিছিলে চৰাই হোৱাৰ, এবাৰ উৰি আকাশ স্পৰ্শ কৰাৰ, নোৱাৰিলে। তাৰ সলনি পিছদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ খবৰ হৈ পৰিল। আৰু তাৰ পিছত কেইদিনমান চহৰৰ ৰাস্তাই ৰাস্তাই মিটিং মিছিল, পথ অৱৰোধ, লাঠিচাৰ্জ, টিয়াৰ গেছ, ৰাজনীতিৰ কুচকাৱাজ, কাপোৰৰ দুখ, চৰিত্ৰৰ দুখ সকলো দেখা পোৱা গ'ল। তাৰ পিছত এসময়ত বাতৰি কাকতৰ পৃষ্ঠাত আহিল IPL, পূজা পাৰ্বণ, ঈদ মহৰম, বৰদিন, ভোট ভাষণ, ফেচবুক জুৰি চেলফি, নতুন কাপোৰৰ মনোহৰ লাইক কমেণ্ট। দামিনী, নিৰ্ভয়া নে অন্য কোনোবা? কি নাম আছিল তাই? মনত নাই। আইনৰ দুৱাৰে দুৱাৰে ঘূৰি ক্লান্ত ছোৱালীজনীৰ দেউতাক এদিন সেই চাদৰ পৰা উৰুৱাই দিলে ধূলি পৰি যোৱা সমস্ত খবৰ কাগজ। আৰু লজ্জাহীন এখন চহৰে দেখিলে জীয়াই থাকোঁতে যিজনী ছোৱালীয়ে চৰাই হৈ আকাশত উৰিব নোৱাৰিলে, আজি আশ্চৰ্যকৰ খবৰ হৈ উৰিছে ভীষণভাৱে।